ফ্ৰেণ্ডছ অমৃত পেগু চেনেলটোৰ ভিডিঅ'সমূহ চাবলৈ ছাবস্ক্ৰাইবত ক্লিক কৰক লগতে বেল আইকনতো ক্লিক কৰক। হেল্ল' ফ্ৰেণ্ডছ, মই অমৃত পেগু। আজি সকলোকে মই এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, হোলীৰ ৰঙে যিহেতু সমাজলৈ কঢ়িয়াই আনে সুখ সমৃদ্ধি আৰু আনন্দৰ বতৰা, কিন্তু জানেনে ফ্ৰেণ্ডছসকল, হোলীৰ ৰঙক যদি ভালদৰে ব্যৱহাৰ নকৰোঁ বা হোলী ভালদৰে আমি নেখেলোঁ, উদযাপন নকৰোঁ, হোলীৰ ৰঙক যদি আমি বিভিন্ন জীৱ জন্তুৰ ওপৰত সানি দিওঁ, তেতিয়া বিভিন্ন কুপ্ৰভাৱ পৰিব পাৰে বা বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত মই ফ্ৰেণ্ডছ হোলীৰ ৰঙে জীৱ জন্তুৰ ওপৰত কেনেদৰে নেগেটিভ প্ৰভাৱ পৰে তাৰ ওপৰত ক'বলৈ ওলাইছোঁ। ফ্ৰেণ্ডছ, আজিকালি বজাৰত পোৱা ৰং বেছিভাগেই কেমিকেলেৰে প্ৰস্তুত কৰে। সেইকাৰণে ফ্ৰেণ্ডছ, মই আপোনালোক সকলোলৈ আন্তৰিক আহ্বান যে আপোনালোকে হোলী ভালদৰে বন্ধু বান্ধৱীৰ লগত খেলক, কিন্তু ৰাস্তাৰ জীৱ জন্তুবোৰৰ ওপৰত ৰং নলগাব বা ৰং ছটিয়াই নিদিব। কাৰণ এই ৰঙে জীৱ জন্তুৰ ওপৰত বহুত অপকাৰ কৰে। মানুহৰ ওপৰতো এই কেমিকেলেৰে প্ৰস্তুত কৰা ৰংবোৰে অপকাৰ সাধন কৰে। কিন্তু আমি মানুহবোৰে হোলী খেল শেষ কৰি এই ৰংবোৰ ধুই চাফা কৰোঁ, কিন্তু এই কুকুৰ আদি জীৱ জন্তুৱে চাফা কৰিব নোৱাৰে বা ধুই ল'ব নোৱাৰে। যদি আপুনি ৰাস্তাৰ জীৱ জন্তু অৰ্থাৎ কুকুৰ গৰু আদিৰ ওপৰত ৰং সানি দিয়ে, তেতিয়া কুকুৰটোৰ শৰীৰত বিভিন্ন জটিল সমস্যাৰ সৃষ্টি হয়, যেনে ছালৰ খজুৱতিৰ সমস্যা, নোম সৰাৰ সমস্যা। এই কেমিকেলেৰে প্ৰস্তুত কৰা ৰঙে কুকুৰ আদিৰ দৰে জীৱ জন্তুৰ চকুৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব। ফ্ৰেণ্ডছ, আপুনি ঘৰতে পোহা কুকুৰ আদিৰ দৰে জীৱসমূহৰ লগত খেলিব পাৰে, কাৰণ আপুনি নিজৰ কুকুৰটো ধুই চাফা কৰি ল'ব পাৰিব। কিন্তু ৰাস্তাৰ কুকুৰ যিহেতু আপুনি চাফা নকৰে বা ধুই চাফা নকৰে, গতিকে ফ্ৰেণ্ডছ, ৰাস্তাত দেখা পোৱা কুকুৰ আদিৰ দৰে জীৱ জন্তুৰ ওপৰত হোলীৰ ৰং কেতিয়াও ছটিয়াই নিদিব। ফ্ৰেণ্ডছ, তদুপৰি হোলীৰ ব্যৱহৃত ৰংবোৰে কুকুৰ মেকুৰী আদিৰ দৰে জীৱবোৰৰ পেটত আৰু লিভাৰত বিভিন্ন ধৰণৰ জটিল ৰোগ সৃষ্টি কৰিব পাৰে। কাৰণ কুকুৰজাতীয় জন্তুবোৰে ছালত খজুৱতিৰ সৃষ্টি হ'লে জিভাৰে চেলেকি চাফা কৰে। ইয়াৰ ফলত কেমিকেলেৰে প্ৰস্তুত কৰা সেই ৰং পেটত প্ৰৱেশ কৰে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যা বা বেমাৰে দেখা দিব পাৰে। ফ্ৰেণ্ডছ, এইখিনিতে উল্লেখযোগ্য যে মানুহেও হোলী খেলাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। হোলীৰ ৰঙে মানুহৰ শৰীৰত বিভিন্ন জটিল সমস্যা সৃষ্টি কৰিব পাৰে। এই ক্ষেত্ৰত সেই সমস্যাবোৰৰ পৰা বাচিবলৈ মানুহে হোলী খেলাৰ সময়ত চকুজুৰি ভালকৈ ঢাকি যোৱাকৈ চশমা পৰিধান কৰিব লাগে। তদুপৰি শৰীৰৰ বেছিভাগ অংশকেই ঢাকি যোৱাকৈ কাপোৰ পৰিধান কৰি ল'ব লাগে। তদুপৰি ফ্ৰেণ্ডছ, চুলিৰ সমস্যা সৃষ্টি নহ'বলৈ চুলিত ভালদৰে তেল সানি ল'ব লাগে, যাতে ৰংবোৰ অতি সহজে ধুই আঁতৰ কৰিব পাৰি। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি হোলী উৎসৱ উপভোগ কৰক। আৰু হোলীৰ ৰঙে যাতে আপোনালোক সকলোলৈ লৈ আনে সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা, এই কামনাৰেই আজিৰ এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। ফ্ৰেণ্ডছ, ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনালোকৰ সোঁহাতৰ তলত থকা অৰ্থাৎ এই ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইয়াৰ লগে লগে সকলোৰে পৰা বাই বাই।